বন্ধুসকল যদি আপোনালোক ক্ৰিকেট লাভাৰ তেন্তে ভিডিঅ'টো আজি আপোনালোকৰ বাবে সঁচা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। বন্ধুসকল মে'ৰ 12 তাৰিখে IPL শেষ হৈছিলেই মাত্ৰ আকৌ ক্ৰিকেট প্ৰেমীসকলৰ বাবে আনন্দ কঢ়িয়াই আনিলে ICC ক্ৰিকেট ৱৰ্ল্ড কাপ 2019। হয় বন্ধুসকল 30 মে 2019ৰ পৰা আকৌ আৰম্ভ হ'ব ICC ক্ৰিকেট ৱৰ্ল্ড কাপ। চ' বন্ধুসকল সেইবাবে আপোনালোকক 2019 ক্ৰিকেট ৱৰ্ল্ড কাপৰ কিছু বিশেষ তথ্য অৱগত কৰাবলৈ মই লৈ আহিছোঁ 5টা জানিবলগীয়া ইনফৰ্মেটিভ তথ্য 2019 ৱৰ্ল্ড কাপৰ বাবে। চ' যদিহে বৰ্তমানলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আমি আনি থাকোঁ। আৰু যদি আপোনালোকে ভিডিঅ'ৰ অকণো তথ্য মিছ কৰিব নিবিচাৰে তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল দা আল্ট্ৰা ইউটিউবলৈ। চ' বন্ধুসকল উইদাউট ৱেষ্টিং এনি more time, let's go for it. Number 1, বন্ধুসকল ICC ক্ৰিকেট ৱৰ্ল্ড কাপ ক্ৰিকেট খেলৰ আটাইতকৈ প্ৰিমিয়াম লীগ হয় যি 4 বছৰৰ মূৰত এবাৰে অনুষ্ঠিত হয়। কিন্তু বন্ধুসকল আপোনালোকে চাগে নাজানে, কিন্তু ৱৰ্ল্ড কাপ 1992 5 বছৰৰ মূৰত অনুষ্ঠিত কৰা হৈছিল আৰু ৱৰ্ল্ড কাপ 1999 3 বছৰৰ মূৰত। বন্ধুসকল এই তথ্যটো 2019 ক্ৰিকেট ৱৰ্ল্ড কাপৰ লগত জড়িত নাছিল, তথাপিও আপোনালোকক জনোৱাটো উচিত বুলি ভাবি মই জনালোঁ। নম্বৰ 2, দ্য ৰাউণ্ড ৰবিন ফৰ্মেট। 1992 ৱৰ্ল্ড কাপ খেলা হৈছিল সম্পূৰ্ণৰূপে ৰাউণ্ড ৰবিন ফৰ্মেটৰ হিচাপত, আৰু 27 বছৰ পাছত আকৌ এইখন প্ৰথম ৱৰ্ল্ড কাপ য'ত ৰাউণ্ড ৰবিন ফৰ্মেট ব্যৱহাৰ কৰা হ'ব। যদিহে আপোনালোকে নাজানে যে ৰাউণ্ড ৰবিন ফৰ্মেট কি, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু মই শেষত আপোনালোকক ক'ম ৰাউণ্ড ৰবিন ফৰ্মেটৰ বিষয়ে। নম্বৰ 3, অনলি 10 টিমছ কোৱালিফিকেশ্যন। বন্ধুসকল কেৱল 10টা টিমৰ চিলেকশ্যন কৰা হ'ব এইবাৰ ICC ক্ৰিকেট ৱৰ্ল্ড কাপৰ বাবে। ইয়াৰ কাৰণ হৈছে এইবাৰ ICC অৰ্থাৎ ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলে ঘোষণা কৰিছে যে এইবাৰ টুৰ্ণামেণ্টখন বেছি দীঘল কৰা নহ'ব বা সময়সীমাটো বেছি দীঘল কৰা নহ'ব, আৰু এটা উচিত সময়সীমাৰ ভিতৰত টুৰ্ণামেণ্টখন সমাপ্ত কৰা হ'ব। ইয়াৰ অইন এটা ৰিজন বা কাৰণ তেওঁলোকে এইটো দিছে যে আগতে 14টা টিমৰ মাজত খেল হৈছিল আৰু কিছুমান ভাল যোগ্যতা নথকা টিমেও খেলাৰ ফলত টুৰ্ণামেণ্টখন লাওপাত কচুপাত হৈ আছিল। কিন্তু এইবাৰ এইটো ডিচিশ্যন লোৱাৰ পাছত 2019 ৱৰ্ল্ড কাপখন প্ৰত্যেকটো টিমৰ মাজত একেবাৰে জোৰদাৰ খেল হ'ব বুলি বিবেচনা কৰা হৈছে। নম্বৰ 4, ক্ৰিকেট বেক টু ইটছ মাদাৰলেণ্ড। এইবাৰ ৱৰ্ল্ড কাপ হোষ্ট কৰিব ইংলেণ্ড, আৰু আপোনালোকে জানে যে ইংলেণ্ডক ক্ৰিকেটৰ মাদাৰলেণ্ড বুলি কোৱা হয়। সেইবাবে ৱৰ্ল্ড কাপৰ প্ৰথমখন মেটচ একেবাৰে পুৰণি ষ্টেডিয়ামখনত খেলা হ'ব, আৰু ইংলেণ্ড এইবাৰ কি স্পেচিয়েল দেখাব ৱৰ্ল্ড কাপত সেইটো সঁচাকৈ লক্ষণীয় হ'ব। বন্ধুসকল আগবাঢ়িছোঁ আমাৰ নেক্সট পইণ্ট অৰ্থাৎ নম্বৰ 5লৈ। কিন্তু নম্বৰ 5লৈ যোৱাৰ আগতে আমি আপোনালোকক কৈ দিব বিচাৰিছোঁ যে ৰাউণ্ড ৰবিন ফৰ্মেটনো কি। বন্ধুসকল ৰাউণ্ড ৰবিন ফৰ্মেটৰ অইন এটা নাম হৈছে অল প্লে অল টুৰ্ণামেণ্ট। এই ফৰ্মেটৰ বিশেষত্ব এই যে কম্পিটিশ্যনত অংশগ্ৰহণ কৰা প্ৰত্যেকটো টিমে প্ৰত্যেকটো টিমৰ লগত খেলিবই লাগিব, ঠিক IPLৰ লীগ মেটছসমূহৰ দৰে। বন্ধুসকল এইটো নহয় যে ৰাউণ্ড ৰবিন ফৰ্মেটত আগতে খেল নহৈছিল, আগতেও এই ফৰ্মেটত ৱৰ্ল্ড কাপ খেলা হৈছিল, কিন্তু আগতে টিমসমূহক A আৰু B গ্ৰুপত ভাগ কৰা হৈছিল, য'ত এই গ্ৰুপৰ প্ৰত্যেকটো টিমে এই গ্ৰুপৰে টিমৰ লগত খেলিবলৈ পাইছিল আৰু B গ্ৰুপে B গ্ৰুপৰ টিমৰ লগত। কিন্তু টেকনিকেলি এইটো ৰাউণ্ড ৰবিন ফৰ্মেট নাছিল, কিন্তু 2019 ৱৰ্ল্ড কাপৰ সম্পূৰ্ণৰূপে ৰাউণ্ড ৰবিন ফৰ্মেট দেখা যাব। নম্বৰ 5, দ্য ৰিয়েকশ্যন আফটাৰ পুলৱামা এটেক। বন্ধুসকল আপোনালোকে জানে পুলৱামা এটেকৰ পাছত পাকিস্তানী ক্ৰিকেট টিমৰ লগত ৱৰ্ল্ড কাপ নেখেলাক লৈ ইণ্ডিয়াৰ কেপ্টেইন বিৰাট কোহলি আৰু হৰভজন সিঙে তীব্ৰ বিৰোধী মন্তব্য দিছিল। গতিকে এতিয়া এই ৰাউণ্ড ৰবিন ফৰ্মেটৰ পাছত পাক টিমৰ লগত ইণ্ডিয়া খেলিবলগীয়া হ'ল। গতিকে ইয়াৰ ফলত কেনেধৰণৰ পৰিস্থিতি উৎপন্ন হয় সেইটো বহুতেই ৰোমাঞ্চকৰ হ'ব আৰু চাবলগীয়া হ'ব, আৰু আমি আকৌ ইণ্ডিয়া পাকিস্তানৰ মেটচ উপভোগ কৰিবলৈ পাম বুলি আশা থাকিল। চ' বন্ধুসকল আজিৰ বাবে এইখিনিয়ে আছিল, আৰু কোনে কোনে এই ৱৰ্ল্ড কাপৰ বাবে এক্সাইটেড হৈ আছে প্লিজ তলত কমেণ্ট কৰি মোক জনাব। বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, আৰু যদিহে মই এনেধৰণৰ ক্ৰিকেট ৰিলেটেড কিছুমান আৰু ভিডিঅ' বনাব লাগে তেতিয়া আপোনালোকে তলত কমেণ্ট কৰি নিশ্চয় মোক জনাব। বন্ধুসকল যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। तू ख्वाब देखते रह जा, तू ख्वाब देखते रह जा, तू ख्वाब देखते रह जा, हम ले जाएंगे। तू शक्ल देखते रह जा, तू शक्ल देखते रह जा, तू शक्ल देखते रह जा, हम